Welcome to a new video of our channel Art of Care. Our channel Art of Care এটা নতুন ভিডিও লৈ মই আটলান্টা আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল আৰু সকলোৰে আশীৰ্বাদত ময়ো ভালে আছো। আজি মই সকলোৰে ওচৰত তিনিটা চুলিৰ হেক লৈ আহিছো। অকল মই লৈ আহিছো বুলি ক'লে ভুল হ'ব, মায়ো লৈ আহিছে। সকলোৱে সুধি থাকে আমি চুলিৰ যতন কেনেকৈ লওঁ, স্পেচিয়েলি মাকো সুধি থাকে যে মাৰ চুলিখিনি কেনেকৈ ইমান দীঘল আৰু কেনেকৈ যতন লয়। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমি কেনেকৈ যতন লওঁ। আৰু এই তিনিটা হেকে বহুত ইজি হয়। এটা মায়ে অইল দেখাব আৰু দুটা মই ঘৰতে বনোৱা চিৰাম দেখাম আৰু বহুত সহজতে আপোনালোকে লগাব পাৰিব। আৰু সকলোৱে জানে চাগে মোৰ চুলিখিনি আগতে দীঘল আছিলে আৰু বিহুৰ দুদিনমানৰ আগতে মই চুলিখিনি কাটিলোঁ মানে কি হ'ল, মই আগতে কৈছোঁৱেই যে চুলি যত্ন ল'বৰ কাৰণে মই সময় পোৱা নাছিলোঁ। আৰু দীঘল চুলি মেইনটেইন কৰিবৰ কাৰণে বহুতেই টান, লগতে সময়ো লাগে। আৰু ইমান বছৰ দীঘলকৈ ৰাখিলোঁ যেতিয়া, আৰু কেতিয়াবা অলপ নিজৰ ছেটিছফেকশ্যনৰ কাৰণে এটা নিউ লুক লাগে নহয়নে? সেইকাৰণে ভাবিলোঁ অলপ চুটিকৈ কাটি চাওঁ। আৰু কাটাৰ কিমান হৈছে, মই এপ্ৰিলত কাটিছোঁ, এপ্ৰিলৰ 10 তাৰিখে কাটিছোঁ। আৰু 2 মাহতে মোৰ চুলিত যথেষ্টখিনি বাঢ়িলেও। আৰু দেৰি নকৰি এতিয়া আমি চাওঁ তিনিটা হেক কি হয়। আৰু তাৰ আগতে এটা কথা কৈ লওঁ, যিসকল মোৰ চেনেলৰ নতুন দৰ্শক হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থোৱা আছে বহুত বহুত থেংক ইউ। আৰু লগতে যদি বেল আইকনটো দবাই থোৱা নাই তেনেহ'লে জলদি বেল আইকনটো দবাই দিয়ক। আৰু যদি আপোনালোকে মোক ইনষ্টাত ফ'ল' কৰিব বিচাৰে তেনেহ'লে মোৰ ইনষ্টা আইডিটো এইটো। আৰু এতিয়া বহুত কথা ক'লোঁ, আহক ভিডিঅ'টো চাওঁ। হেক 1টো মই এটা হেয়াৰ চিৰাম বনাম। তাৰ কাৰণে মই এটা এল'ভেৰা পাত লৈছোঁ ঘৰৰে। আৰু ফাৰ্ষ্টতে মই থিয় কৰাই য়েল্লো পানীটো আঁতৰাই লৈছোঁ যাতে খজুৱতি নহয়। আৰু এল'ভেৰা জেলো ইউজ কৰিব পাৰিব। আৰু এটা স্প্ৰে বটল লৈছোঁ। যদি স্প্ৰে বটল নাই চেনিটাইজাৰ বটল ল'লেই হ'ল পুৰণা। এইটো মোৰ চেনিটাইজাৰ বটলেই হয়। এতিয়াতো চবৰে ওচৰত চেনিটাইজাৰ বটল এভেইলেবল থাকে। আৰু একফাল মই আদা লৈছোঁ। যদি অলপ পৰিমাণটো বেছিকৈ বিচাৰে তেতিয়াহ'লে এটা আদা ল'ব আৰু এল'ভেৰা 2টা ল'ব। আৰু এতিয়া মই এল'ভেৰা জেলখিনি উলিয়াই ল'ম। আৰু মিক্সিৰ জাৰটোত মই আদাখিনি কাটি লৈছোঁ, বাকলি নাই গুচোৱা, বাকলিৰ সৈতে দিব। সৰু সৰুকৈ কাটি লৈছোঁ মই। যদি বজাৰৰ পৰা কিনা এল'ভেৰা জেলটো থাকে তেতিয়াহ'লে 2 চামুচ দিব। আৰু পৰিমাণটো বেছি লাগিলে 4 চামুচ দিব। এইখিনি জেল মই মিক্সিৰ জাৰটোত দি দিছোঁ। আৰু এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। এতিয়া এটা ফাইন পিচ বনি গ'ল। আৰু ইয়াৰ পৰা মই চেকনিখনত দি পেলাই জুচখিনি উলিয়াই লৈছোঁ। ভালকৈ যিমানখিনি জুচ আছে একফালৰ পৰা উলিয়াই যাব। আৰু এয়া জুচ ওলাই গ'ল আৰু হিতাখিনি পেলাই দিলোঁ। এতিয়া জুচখিনি মই বটলটোত ভৰাই লৈ এয়া আমাৰ চিৰাম ৰেডি হৈ গ'ল। দেখিছেনে বাৰু ইমান ইজি বনাবৰ কাৰণে। আৰু এইটো এসপ্তাহৰ কাৰণে ফ্ৰিজত ষ্ট'ৰ কৰিব পাৰিব, কিন্তু এসপ্তাহতকৈ বেছি হ'লে ইউজ নকৰিব। আৰু এয়া মই চিৰামটো লৈ আহি গ'লোঁ। জিঞ্জাৰ মানে আদা চুলিৰ কাৰণে বহুত বেছি ভাল হয় আৰু হেয়াৰ গ্ৰ'থৰ কাৰণে বহুতেই বেছি ভাল। বহুতে হেয়াৰ গ্ৰ'থৰ কাৰণে জিঞ্জাৰ অইল লগায়। সেইকাৰণে মই ভাবিলোঁ আজি এটা চিৰাম লৈ আহোঁ আপোনালোকৰ ওচৰত। আৰু এই চিৰামটো মই কেইদিনমানৰ পৰা ইউজ কৰিছোঁ, কৰি বহুত ভাল পাইছোঁ। বেছিদিন হোৱা নাই বাৰু, কিন্তু 2 সপ্তাহমান হৈছে ইউজ কৰা। আপোনালোকেও কৰি চাওক কেনেকুৱা লাগে। এতিয়া মই লগাম চুলিত। মই চুলিখিনি ফাৰ্ষ্টতে আঁচুৰি লৈছোঁ। ভালদৰে জটখিনি গুচাই ল'ব আৰু স্কাল্পত একদম ভালকৈ লগাব। এটা এটা ভাগ কৰি যাতে অলপো ৰৈ নাযায় গোটেই স্কাল্পখনতে, কাৰণ সেইটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় হেয়াৰ গ্ৰ'থৰ কাৰণে। তললৈকে লগাব, খালি স্কাল্পত লগাওঁতে খালি চিপচামি নকৰিব। আৰু ভাল ৰিজাল্টৰ কাৰণে সপ্তাহত 2বাৰ নহবা 3বাৰ লগাবই। আৰু ৰাতি লগাই থৈ পেলাই ৰাতিপুৱা শ্বেম্পু কৰি দিব। যদি চুলি বহুত বেছি সৰে তেনেহ'লে সেই প্ৰব্লেমটো ভাল কৰিব এই চিৰামটো দি। এতিয়া আহোঁ ছেকেণ্ড হেকটোলৈ। তাৰ কাৰণে মই এমুঠিমান নৰসিংহ পাত লৈছোঁ আৰু চেম এটা স্প্ৰে বটল
মিক্সাৰ জাৰত মই নৰসিংহ পাতখিনি দি দিছোঁ আৰু অলপ পানী দি পেলাই মই এইখিনি মিক্সিত মাৰি ল'ম পেষ্ট হোৱালৈকে পানীখিনি অকণ বেছিকৈ দিব আৰু এতিয়া চেকনিখনত দি পেলাই মই জুচখিনি উলিয়াই লৈছোঁ আগৰ নিচিনাকৈ আৰু ভালকৈ যেতিয়ালৈকে পানীখিনি ওলাই নাযায় মই এনেকৈ চামুচখন দি উলিয়াই লৈছোঁ আৰু এতিয়া মই স্প্ৰে বটলটোত জুচখিনি ভৰাই লৈছোঁ আৰু সেম এইটো একে এসপ্তাহৰ কাৰণে এনেকৈ ষ্ট'ৰ কৰিব পাৰিব তাতকৈ বেছিকৈ নাৰাখিব ফ্ৰিজত থ'লে বেছি ভাল আৰু সপ্তাহটোত 2বাৰ নহবা 3বাৰ ইউজ কৰিব কিন্তু দুটা ইউজ নকৰিব আকৌ দেই কোনোবা এটাহে হেয়াৰ গ্ৰ'থৰ কাৰণে নৰসিংহত প্ৰটিনে ভৰপূৰ আছে যিটো আমাক হেয়াৰ গ্ৰ'থৰ কাৰণে হেল্প কৰে হোৱাৰ আগতে লগাব নহ'লে শ্বেম্পু কৰে 1 ঘণ্টা বা 2 ঘণ্টাৰ আগত এতিয়া আহোঁ হেক 3লে সেইটো মায়ে এটা তেল বনাব তাৰ কাৰণে 4টা পিঁয়াজ লৈছে সৰু কাৰণে 4টা লৈছে একদম ডাঙৰ হ'লে 2টা ল'ব নহবা মিডিয়াম সাইজৰ হ'লে 3টা ল'লেও হ'ল আৰু কেইফুটামান নহৰু লগতে এমুঠিমান নৰসিংহৰ পাত আৰু এই গুটেইখিনি এটা মিক্সি জাৰত দি লৈছে পেষ্ট বনাবৰ কাৰণে আনহাতে কেৰাহীখনত মায়ে নাৰিকল তেল দিছে যিকোনো নাৰিকল তেল ইউজ কৰিলে হ'ল নিজৰ ফেভৰেট আধা কাপ নাৰিকল তেল দিছে মায়ে পতঞ্জলি নাৰিকল তেল ব্যৱহাৰ কৰিছে ঘৰত হেতুৱে আছিলে আৰু 1 কাপ সৰিয়হৰ তেল দিছে আৰু ইয়াত যোনখিনি মিক্সিত মাৰি লোৱা পেষ্টখিনি দি দিছে আৰু পাৰিলে যদি আছে লোহাৰ কেৰাহী ইউজ কৰিব লোহাৰ কেৰাহী ইউজ কৰিলে বেছি ভাল তেতিয়া তেলটো জ্বলি নাযায় আৰু পাতলা কেৰাহী একদম ইউজ নকৰিব নহ'লে তেলখিনি জ্বলি যাব আৰু এতিয়া এনেকৈ মিক্স কৰি আছে ইয়াৰ পৰাই তেলটো ওলাই থাকিব আৰু তেলৰ কাৰণে পুৰা ফেন হৈ গৈছে আৰু এইখিনি 20-25 মিনিটৰ কাৰণে এনেকৈ সিজিব দিব লো ফ্লেমত এতিয়া গোটেই মছলাখিনিৰ পৰা তেলখিনি ভালকৈ ওলাই গ'ল আৰু আমাৰ তেলখিনি হৈ গ'ল 20-25 মিনিটৰ পাছতে তেল ৰেডি হৈ গ'ল এতিয়া এটা মই চিচাৰ বটলত তেলখিনি ভৰাই লৈছোঁ পাৰিলে চিচাৰ বটলতে ভৰাব লাগে আৰু এয়া বহুত মাহলৈকে ভাল হৈ থাকে যেতিয়া লগাবলৈ হয় এনেকৈ তেল অলপ উলিয়াই ল'ব আৰু এটা বাটিত গৰম পানী দিছোঁ আৰু তাৰ ওপৰত এটা বাটিত তেল দি পেলাই এনেকৈ অলপ গৰম কৰি লৈছোঁ তেল লগোৱাৰ আগতে যদি ঘৰত এভেইলেবল থাকে তেনেহ'লে ভিটামিন ই টেবলেট মিক্স কৰি ল'ব পাৰে ভালদৰে চুলিৰ গুৰিখিনিত ভালকৈ মাছাজ কৰিব বহুত বেছি জোৰকৈ নোমোহাৰিব হাতৰ তলুৱাটো দি পাৰিলে ৰাব কৰিব আৰু বেটাৰ ৰিজাল্টৰ কাৰণে সপ্তাহটোত 2-3বাৰ অইলিং কৰিবই চাব হেয়াৰ ফলো কমি যাব আৰু লগতে চুলিখিনি দীঘল হৈ আহিব এইটো ৰাতিও ইউজ কৰিব পাৰে ৰাতিপুৱা ধুই দিব পাৰে কিন্তু এতিয়া যিহেতু গৰম পাৰিলে মূৰ ধোৱাৰ 2 ঘণ্টামানৰ আগত ইউজ কৰিব আৰু চুলি গুৰিলৈকে ভালকৈ লগাব তেতিয়া ৰাফ নেছখিনিও নাইকিয়া হয় লগতে যিখিনি আমাৰ ফটা থাকে সেইখিনিও ভাল হয় আজিলৈ ইমানেই 3টা হেক আছিলে 2টা হেয়াৰ চিৰাম আৰু এটা অইল আৰু মায়ে মোৰ অৱস্থা বেয়া কৰি দিছে আজিলৈ ইমানখিনি আছিলে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু ইউজ কৰাৰ পিছতে মোক কমেণ্ট কৰি জনাব যে আপোনালোকে ৰিজাল্ট পাইছে নে নাই এনেহ'লে আজিলৈ আহোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ বাই বাই টেক কেয়াৰ